হাই কৃষক নগল যদি আমি খৰালি ছিজনত জিকা খেতি বা তিয়হ খেতি কৰোঁ তেনেহ'লে আমি পানীৰ যোগান দিয়াটো বহুতেই প্ৰয়োজনীয় যদি আমি তাত পানীৰ যোগান বা পানীৰ ব্যৱস্থা আমি তাত দিব নোৱাৰোঁ তেনেহ'লে আমি সেই খেতিৰ পৰা আমি অধিক ফলনৰ লাভ আমি কৰিব নোৱাৰিম তো সেই গতিকে কৃষক নগল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জিকা খেতি আৰু তিয়হ খেতিৰ বাবে আমি পানীৰ ব্যৱস্থা কেনেকৈ কৰিব লাগে তো আজিৰ এই ভিডিঅ'টোত মই সেই বিষয়ে আলোচনা কৰি দেখুৱাম তো কৃষক নকল যিহেতু সকলো কৃষকৰ হাতত ডাঙৰ ৱাটাৰ পাম্প নাথাকে কিন্তু 1 HP ৱাটাৰ পাম্প 1 HP মটৰ আমাৰ সকলোৰে ঘৰতে থাকে তো সেই মটৰ লৈ আজি মই আপোনালোকক তিয়হ খেতি বা জিকা খেতিত আমাৰ খৰালি ছিজনত কেনেদৰে পানীৰ যোগান দিব লাগে তো সেই তথ্য আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তো কৃষক নকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকিব আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো কৃষক নকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যিকোনো বিজুলী বাহৰ আকৰ টুকুৰাৰে এনেদৰে সৰু সৰু পাইপ জইনৰ কাৰণে এনেকুৱা টুকুৰা বনাই ল'ব লাগিব আমি তাৰপিছত সেই বাহৰ যিটো আমি পাইপ বনাইছিলোঁ সেই বাহৰ পাইপ টুকুৰাখিনিৰে আমি এনেদৰে বটলটোৰ লগতে পাইপটো আমি এনেদৰে জইন দি বাহৰ এটুকুৰা ফুটি এনেদৰে আমি বনাই আমি ফুটি বটলটো বান্ধি দিম তো এনেদৰে মই 3টা ষ্টেপত এনেদৰে দিছোঁ তাৰপিছত ইয়াতে এতিয়া আমি পাইপখিনি জইন কৰিব লাগিব পাইপখিনি জইন কৰিবলৈ কাৰণে আমি এটা পাইপ জইন সকেট ল'ব লাগিব আমি তো ইয়াতে আমি এনেদৰে এটা টি সকেট ল'ব লাগিব টি সকেট লৈ ইয়াতে যেহেতু জইনৰ কাৰণে আমি 1 ইঞ্চি পাইপৰ আমি 3টা টুকুৰা ল'ব লাগিব তো আমি পাইপ টুকুৰাখিনি জইন দিবলৈ কাৰণে আঠা পায় যেহেতু পাইপ জইনৰ কাৰণে আঠা পায় এক্সট্ৰা সেই আঠাটো ইউজ কৰিব লাগে তো বৰ্তমান মোৰ লগত আঠাটো নাই তো এনেধৰণে এটা কাপোৰৰ টেপ আছে তো মই সেই টেপটো লৈ পাইপখিনি জইন দিম তো এনেদৰে কাপোৰৰ টেপ মেৰিয়াই মই পাইপ 3 টুকুৰা মই যেহেতু এটা দুটা তিনিটা ইয়াতে মই 3 টুকুৰা পাইপ জইন লগাম এনেদৰে আমি যেটো পাইপ টুকুৰা ইয়াতে জইন দিম সেই টুকুৰা যাতে ইয়াতে টাইট হয় সেই তেনেদৰে আমি পাইপ টুকুৰাখিনি ইয়াতে জইন দিম তো ইয়াতে আপোনালোকে দেখিবলৈ আছে তো এনেদৰে মই টি সকেট এটা বনাই ল'লোঁ যেহেতু পাইপ জইনৰ কাৰণে তাৰপিছত ইয়াতে মই এতিয়া পাইপখিনি জইন দিম তো এটা সাইডত মই জইনটো দি দিলোঁ তাৰপিছত নেক্সট সাইডত এতিয়া মই জইনটো দিম তো এনেদৰে মই জইনখিনি দি ল'লোঁ তাৰপিছত এতিয়া নেক্সট যেটো ওপৰ সাইডৰ ইয়াত ওপৰ সাইডত এটা পাইপ টুকুৰা জইন দিব লাগিব সেই পাইপটো আমি কোনটো টুকুৰা জইন দিব লাগে তো ইয়াতে আপোনালোকে দেখি পাইছে যেহেতু পানীৰ চিচিৰি হ'ব বটলটোত লগোৱা যি টুকুৰা পাইপৰ টুকুৰা সেই পাইপ টুকুৰা আমি তো এই টুকুৰাত আমি জইন দিম তো এনেদৰে মই পাইপখিনি জইন দি ল'লোঁ তো জইন দিয়াৰ পিছত ইয়াতে যেহেতু আমাৰ জইনখিনি ইয়াতে আমি টিউবৰ টুকুৰাৰে আমি এইখিনি বান্ধি দিব লাগিব
তো ইয়াতে ইটো চাইডৰ পৰা ইয়াতে মটৰত পানী আহিব আৰু ইটো চাইডে ওলাই যাব আৰু ইটো চাইডে পানী ওলাই আহিব। তো ইয়াতে এইটো চাইডৰ পানীটো আমাৰ ওপৰ চাইডে ইটো বটলত যাব আৰু নেক্সট এইটো চাইডৰ পানীটো আমাৰ ইটো চাইডত আৰু দুটা বনোৱা আছে। তো সেইটো চাইডত এই পাইপটোৰ পৰা পানী যাব। তো প্ৰচেছটো আমি এনেদৰে তাতো জইন দিব লাগিব। তো তাৰ কাৰণে মই চকেট ৰেডি কৰি ৰাখিছোঁ। তো ইয়াতে মই 3টা চেচিৰিৰ কাৰণে মই ইয়াতে ব্যৱস্থা কৰি দিছোঁ। তো এনেদৰে মই 2 নম্বৰ চকেটত 2 নম্বৰ যিহেতু চেচিৰি বটল, সেই বটলৰ পাইপটো মই ইয়াতে জইন দি ল'লোঁ। তাৰপিছত যিহেতু শেষৰ চেচিৰি শেষৰ বটলটোত ডাইৰেক্টলি আমাৰ চকেট প্ৰয়োজন নাই। তো সেই বটলৰ পাইপটো আনি ডাইৰেক্ট ছেকেণ্ড চকেটটোত আমাৰ জইন হৈ যায়। তো ইয়াতে মোৰ 3টা চেচিৰিত বা 3টা বটলৰ কাৰণে ইয়াতে 2টা চকেটৰ প্ৰয়োজন হৈছে। তো ইয়াতে আমি যিটো বটলটো বান্ধিবলৈ আমি ব্যৱহাৰ কৰা বাঁহ টুকুৰাটো আমাৰ 5 ফুটৰ পৰা 6 ফুট ওখ হ'ব লাগিব। তো কি সম্পূৰ্ণ হৈ গ'ল, মোৰ পাইপ জইন দিয়া প্ৰচেছটো সম্পূৰ্ণ হৈ গ'ল। তো এতিয়া বৰ্তমান পানী এৰি দিবলৈ পাৰে। তো কি সম্পূৰ্ণ হ'ল, পানীখিনি এৰি দিয়াৰ আগতে মই আপোনালোকক কেইটামান তথ্য আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ বটলটো কেনেদৰে ইয়াত কিমানটা ফুটা কৰিব লাগে। তো আমাৰ ইয়াত 3টা চেচিৰি বা 3টা বটল ইউজ কৰিলে আমি কেইটা ফুটা কৰিব লাগে তাৰ বিষয়ে আপোনালোকক অকণমান জনাই দিওঁ। তো ইয়াতে আমি এটা লাইনতে ৰাউণ্ড কৰি ইয়াত ফুটা কৰিম। তো এটা বটলত আমি এনেধৰণৰ পিন এটুকুৰাৰে, যিহেতু আমি কাপোৰত মাৰিবলৈ ব্যৱহাৰ কৰোঁ, সেই পিং হ'লেও হৈ যায়। তো সেই পিঙৰে আমি ইয়াতে এটা বটলত আমি 25টা বা 26টাকৈ আমি ইয়াতে ফুটা কৰিম। তো টোটেল ফুটা আমাৰ 3টা বটলত 90টা বা 95টা তেনেধৰণৰ হ'ব লাগে। তো কি হ'ল নকল, এটা বটলত আমি কিমানটা ফুটা কৰিব লাগে সেই তথ্য আপোনাৰ লগত জনালোৱে। তো এতিয়া মই ইয়াতে পানীখিনি ইয়াতে এৰি দিম, যিহেতু এটা দুটা পাইপৰ ইটো চাইডত জইন লগাব আছে। সেই পাইপখিনি মই জইন লগাই ইয়াতে পানীখিনি এৰি দিম। এতিয়া মই ইয়াতে 1 HP মটৰৰ সৈতে মই ইয়াতে পানী এৰি দিলোঁ। তো ইয়াতে কেনেদৰে ইয়াতে পানীৰ স্প্ৰে হোৱা ইয়াতে দেখা পোৱা গৈছে। তো আপোনালোকক কাষৰ পৰা দেখাবলৈ মই লৈছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে পানীৰ ৰেগুলেশ্যন ইয়াতে কেনেদৰে স্প্ৰে হোৱা দেখা পোৱা গৈছে। তো ইয়াতে বৰ্তমান ইয়াতে ৰ'দৰ পোহৰৰ ফ'কাছ অধিক হোৱাৰ বাবে পানীৰ স্প্ৰে টোপাবোৰ আমি ইয়াতে ভালকৈ দেখি পোৱা নাই ইয়াতে। তো কি হ'ল নকল, ইয়াতে 3টা চেচিৰি লগোৱা হৈছে। আমি যদি এটা ঠাইতে অধিক পানীৰ ব্যৱস্থা কৰিব বিচাৰোঁ তেনেহ'লে আমি ইয়াতে এটা চেচিৰি লগাব লাগিব। তো এটা চেচিৰি আমি ইয়াতে কেনেদৰে ব্যৱহাৰ কৰিব লাগে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াতে এনেদৰে মই ইয়াতে ৰেডি কৰি আছোঁ। ইয়াত পানী এৰি দিবলৈ বাকী আছে। তো মই ইয়াতে পানী এৰি দি লওঁ। তো ইয়াতে মই এতিয়া এটা চেচিৰিৰ এটা বটলৰ আপোনালোকক মই ইয়াতে প্ৰয়োগ কৰা দেখুৱাইছোঁ। তো ইয়াতে ৰ'দৰ পোহৰৰ ফ'কাছ ইয়াতে বেছি হোৱাৰ বাবে আপোনালোকক ক্লিয়াৰলি মই পানীৰ চেচিৰি কেনেদৰে ইয়াতে দেখা পোৱা গৈছে তো আপোনালোকক ক্লিয়াৰকৈ দেখুৱাবলৈ পৰা নাই। তো কেইখনকল ইয়াতে আমি এটা চেচিৰি ব্যৱহাৰ কৰিবলৈ হ'লে আমি বটলটোত আমি কিমানটা ফুটা কৰিব লাগে তো আপোনালোকক মই দেখুৱাই আছোঁ। তো প্ৰথমতে আপোনালোকে এনেদৰে পানী বটল এটা ল'ব লাগিব। তো বটলটোত টোটেল আমাৰ 90টা ফুটা কৰিব লাগিব। ইয়াতে ফুটা কিহৰে ফুটা কৰিব লাগিব, আমি ইয়াতে
সৰু পিং এটা যিটো আমি কাপোৰত মাৰিবলৈ ব্যৱহাৰ কৰোঁ সেই পিঙৰে আমি ইয়াতে 90টা ফুটা কৰিব লাগে তো ফুটাবোৰ আমি কোনটো ঠাইত কেনেদৰে ফুটা কৰিব লাগে তো প্ৰথমতে আমি ইমানটো তলত ইটো লাইনত আমি ৰাউণ্ডকৈ ফুটা 5-6টামান কৰি দিম তাৰপিছত ইমান মানত আমি 8-9টামান ফুটা কৰি দিম ৰাউণ্ডকৈ তাৰপিছত আমি ইমানমান অৱস্থাত ইয়াৰ ৰাউণ্ডটো আমি ফুটা কৰি দিম তাৰপিছত আৰু এটা আমি এইটো ষ্টেপত ইমানমান ষ্টেপত ইয়াৰ ৰাউণ্ডটো ফুটা কৰি দিম তাৰপিছত নেক্সট ষ্টেপত আমি ইমানটো অৱস্থাত ইয়াৰ ৰাউণ্ডটো ফুটা কৰি দিম তো টোটেল ফুটা ইয়াত আমাৰ 90টা হ'ব লাগিব তাৰপিছত আমি যিহেতু বটলটোৰ একেবাৰে ইমানটো অৱস্থাত ফুটা কৰিবলগীয়া হয় তো সেই গতিকে আমি ইয়াত বটলৰ যিহেতু এটা ইয়াত ৰাউণ্ডত চুকুৰি নিচিনা ইয়াত খেপ এটা দেখা পোৱা গৈছে আমি এই খেপটো ব্লেড বা কটাৰীৰে আমি কাটি পেলাব লাগিব কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা তো তিয়ঁহ খেতি কেনেকৈ কৰিব লাগে তো তিয়ঁহ খেতি প্ৰথম অৱস্থাত যিখিনি পুলি ৰোৱা হৈছিল তাত আমি নেক্সট ষ্টেপৰ কাৰণে সেইখিনি পুলিৰ ফলন লাগি শেষ হোৱাৰ পিছতে আমি নেক্সট ষ্টেপত আমি ফচল ছিঙিবৰ কাৰণে ইটো পুলিৰ পৰা সিটো পুলিৰ মাজতে আমি আকৌ নতুনকৈ ইয়াতে বীজ ৰোপণ কৰিব লাগিব তো ইয়াতে মই বীজ ৰোপণ কৰি দিছোঁ কিন্তু আৰু এটা কাৰণ আমি যদি 1 HP মটৰৰ সৈতে এনেদৰে পানী স্প্ৰে কৰি দিওঁ তেনেহ'লে আমি যদি মালচিং টিপাৰ ইউজ কৰা জেগাত আমাৰ পানীত প্ৰয়োগ কৰিছোঁ তেনেহ'লে আমি ইয়াতে বীজ ৰোপণ কৰিলেও নকৰিলেও আমি এনেদৰে ইটো পুলিৰ পৰা সিটো পুলিৰ মাজত আমি এনেদৰে ফুটাটো ৰাখিবই লাগিব কাৰণ তেতিয়াহে আমাৰ ইয়াতে পানী যিহেতু স্প্ৰে হ'ব আমাৰ মাটিখিনি এইটো ঠাইত যেনে হ'লেও ভিজিব কাৰণ ইয়াত পুলি ৰোৱাত আমাৰ যিহেতু ইয়াত মালচিং টিপাৰখিনি ফুটা কৰা আছে তো আমাৰ মাজৰ ডোখৰ যদি ইয়াত পানী নাপায় তেনেহ'লে ইয়াতে মাটিখিনি শুকাই থাকে সেই গতিকে মাটিখিনি যাতে ভিজি যায় সেইকাৰণে আমি ইয়াতে মাজত ফুটা কৰি দিয়াটো বহুতেই দৰকাৰ আৰু জিকা খেতি কেনেকৈ কৰিব লাগে তো কি হ'ল নকল তো জিকা খেতি মই সেইটো ছাইডত ৰৈছোঁ যিহেতু মই তাতো একে প্ৰচেছতে এনেদৰে কৰিছোঁ তো কি হ'ব নকল আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম নেক্সট পাৰ্টটো চাবলৈ কাৰণে আপোনালোকে চেনেলটো যিসকল কৃষকে ভিডিঅ'টো নতুনকৈ চাইছে তো সেই সকল কৃষকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব কাৰণ নেক্সট পাৰ্টটো যদি মই আপলোড কৰোঁ তেনেহ'লে আপোনালোকে সহজতে ভিডিঅ'টো পাব তো কি হ'ব নকল আজিৰ কাৰণে থেংক ইউ ধন্যবাদ